হেল্ল' ফ্ৰেণ্ডছ, মই আজি আপোনালোকৰ বাবে লৈ আহিছোঁ এটা নতুন ভিডিঅ'। আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। ভাৰতত কিমান চনত পৰিকল্পনা আয়োগ গঠন কৰা হয়? 1950 চনত। ভাৰতবৰ্ষৰ কেন্দ্ৰীয় বেংকটোৰ নাম কি? ভাৰতীয় ৰিজাৰ্ভ বেংক। এখন দেশৰ মুদ্ৰানীতিৰ নিৰ্ধাৰণৰ ভাৱ নষ্ট হৈ থাকে কেন্দ্ৰীয় বেংকৰ ওপৰত। তলত উল্লেখ কৰা মুদ্ৰাৰ প্ৰকাৰৰ ভিতৰত অবিহিত মুদ্ৰাটো হ'ল ধনাদেশ মুদ্ৰা। বিধিসন্মতভাৱে গ্ৰহণযোগ্য মুদ্ৰা হৈছে বিহিত মুদ্ৰা। বস্তুৰ সলনি বস্তু আদান প্ৰদান কৰা প্ৰণালীটো হৈছে বিনিময় প্ৰণালী। ভাৰতবৰ্ষত গ্ৰাম্য বেংক আঁচনি গ্ৰহণ কৰা হয় 1976 চনত। কোন চনত ভাৰতত 14টা বাণিজ্যিক বেংক ৰাষ্ট্ৰীয়কৃত কৰা হৈছিল? 1969 চনত। উত্তৰ-পূব উন্নয়ন নিগম কিমান চনত স্থাপন কৰা হৈছিল? 1950 চনত। ভাৰতৰ 10ম পঞ্চবাৰ্ষিক পৰিকল্পনা কোন চনত আৰম্ভ কৰা হৈছিল? 2002 চনৰ 1 এপ্ৰিল। ভাৰতৰ কোনটো পৰিকল্পনাত দৰিদ্ৰতা দূৰীকৰণৰ ওপৰত অগ্ৰাধিকাৰ দিয়া হৈছে? পঞ্চম। অসম সমবায় এপেক্স বেংক লিমিটেড কেতিয়া স্থাপন কৰা হয়? 1948 চনত। সম্পদৰ এক গুৰুত্বপূৰ্ণ বৈশিষ্ট্য হ'ল উপযোগিতা। আজিলৈ ইমানেই। ধন্যবাদ।